নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্স নামৰ বিষয়টোৰ অৰ্থনীতিৰ বাবে পৰিসংখ্যা যিখন কিতাপ তাৰ ইউনিট নাম্বাৰ 5 কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটা যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, কেন্দ্ৰীয় প্ৰৱণতা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হৈছে সাংখ্যিকীয় তথ্যৰ সমুদায় শ্ৰেণীৰ যিটো তথ্যৰ বাবে ইয়াৰ বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰে সেই সংখ্যা বা পৰিমাপকে কেন্দ্ৰীয় প্ৰৱণতা বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্ন, মাধ্যমা কাক বোলে? বিভাজনক সমানে দুটা ভাগত ভাগ কৰা মানক মাধ্যমা বোলে। 3 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বা গড়ক কেইটা ভাগত ভাগ কৰিব পাৰি, সেই ভাগবোৰ কি কি? ইয়াক 3টা ভাগত ভাগ কৰিব পাৰি, গড় বা গাণিতিক গড়, মাধ্যমা বা মধ্যমা আৰু বহুলক। 4 নম্বৰ প্ৰশ্ন, ভৰ বুলিলে কি বুজা? ৰাশিবিলাকৰ আপেক্ষিক গুৰুত্বসূচক সংখ্যাকে ভৰ বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্ন, ভৰযুক্ত মাধ্য বুলিলে কি বুজা? তথ্য শ্ৰেণীৰ ৰাশিবিলাকৰ আপেক্ষিক গুৰুত্ব অনুসৰি ভৰ আৰোপ কৰি লৈ মাধ্য নিৰ্ণয় কৰিলে তাকে ভৰযুক্ত মাধ্য বোলে। 6 নম্বৰ প্ৰশ্নটো হ'ল গাণিতিক মাধ্যৰ এটা বৈশিষ্ট্য লিখা। গাণিতিক মাধ্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল গাণিতিক মাধ্যৰ পৰা চলকৰ মানসমূহ বিচলনৰ যোগফল সদায় শূন্য হয়। 7 নম্বৰ প্ৰশ্ন, বহুলক কাক বোলে? বহুলক হৈছে আটাইতকৈ অধিকবাৰ উদ্ভৱ হোৱা তথ্যৰ মান। 8 নম্বৰ প্ৰশ্ন, গাণিতিক মাধ্যৰ এটা অসুবিধা উল্লেখ কৰা। ইয়াৰ এটা অসুবিধা হ'ল গাণিতিক মাধ্য চৰম মানৰ দ্বাৰা প্ৰভাৱিত হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল মাধ্যমাৰ এটা সুবিধা লিখা। মাধ্যমাৰ এটা সুবিধা হ'ল মাধ্যমাৰ তথ্য ৰাশিৰ আটাইকেইটা মানৰ দ্বাৰা প্ৰভাৱিত নহয়। 10 নম্বৰ প্ৰশ্ন, মাধ্যমাৰ এটা অসুবিধা উল্লেখ কৰা। মাধ্যমা নিৰ্ণয় কৰিবলৈ প্ৰথমে তথ্যবোৰক কোনো এটা ক্ৰমত সজাব লাগে। 11 নম্বৰ প্ৰশ্ন, বহুলকৰ এটা সুবিধা উল্লেখ কৰা। বহুলক শ্ৰেণীটোৰ থকা খুব ডাঙৰ বা খুব সৰু ৰাশিৰ দ্বাৰা প্ৰভাৱিত নহয়। 12 নম্বৰ প্ৰশ্ন, বহুলকৰ এটা অসুবিধা লিখা। বহুলক এটা শ্ৰেণীৰ সকলোবিলাক ৰাশিৰ ভিত্তিত নিৰ্ণয় কৰা নহয়। কুৱেশ্যন নম্বৰ 13, গাণিতিক মাধ্যৰ পৰা চলক মানসমূহৰ বিচলনৰ যোগফল কিমান? গাণিতিক মাধ্যৰ চলকৰ মানসমূহৰ বিচলনৰ যোগফল সদায় শূন্য হয়। 14 নম্বৰ প্ৰশ্ন, কোনো এক শ্ৰেণীত বহুলক নাথাকিবও পাৰে, কথাষাৰ সঁচা নে? হয়, কথাষাৰ সঁচা। কোনো এক শ্ৰেণীত এটা মানৰ আনটোতকৈ যদি সঘনাই উদ্ভৱ নহয় তেতিয়া ৰাশিটোৰ বহুলক নাথাকিবও পাৰে। 15 নম্বৰ প্ৰশ্ন, সামন্তৰ মাধ্য কি? গাণিতিক মাধ্য নিৰ্ণয় কৰিবলৈ সামন্তৰ মাধ্য ব্যৱহাৰ কৰা হয়। 16 নম্বৰ প্ৰশ্ন, ভাৰিত সামন্তৰ মাধ্য কি? ভাৰিত মান আৰোপ কৰি গণিত কৰি পোৱা সামন্তৰ মাধ্যক ভাৰিত সামন্তৰ মাধ্য বোলে। 17 নম্বৰ প্ৰশ্ন, চতুৰ্থক কাক বোলে? বিভাজনক সমানে 4 ভাগত ভাগ কৰা মানক চতুৰ্থক মান বোলে। 18 নম্বৰ প্ৰশ্ন, গুণোত্তৰ মাধ্য কি? মানসমূহৰ যোগফলৰ মূলক গুণোত্তৰ মাধ্য বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্ন, হৰাত্মক মাধ্য কি? মানসমূহৰ প্ৰতিসমবোৰৰ সামন্তৰ মাধ্যক হৰাত্মক মাধ্য বোলে। 20 নম্বৰ প্ৰশ্ন, গুণোত্তৰ মাধ্যৰ চৰিত্ৰ কি? গুণোত্তৰ মাধ্যৰ ঘাতাংক সামন্তৰ মাধ্যৰ সমান। 21 নম্বৰ প্ৰশ্ন, সামন্তৰ মাধ্যৰ গুণ কি? সামন্তৰ মাধ্য সহজে নিৰ্ণয় কৰিব পাৰি। 22 নম্বৰ প্ৰশ্নটো হ'ল মাধ্যমা নিৰ্ণয়ৰ বাবে কি প্ৰয়োজন? মাধ্যমা নিৰ্ণয়ৰ বাবে মানসমূহ সজাই ল'ব লাগে। 23 নম্বৰ প্ৰশ্নটো হ'ল বহুলকৰ দোষ কি? বৰ্গীকৃত মানক বহুলক নিৰ্ণয় কৰিব নোৱাৰি। 24 নম্বৰ প্ৰশ্ন, তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ক, মধ্যমাৰ পৰা পোৱা
চলকৰ মানৰ বিচলনৰ যোগফল 0 হয়। এই বাক্যফাকি সঁচা। খ শ্ৰেণীসমূহৰ তুলনা কৰিবলৈ মাত্ৰ গড় বা মাধ্য যথেষ্ট নহয়। এই বাক্যফাকি শুদ্ধ। গ গাণিতিক মাধ্য এটা স্থানভিত্তিক মান। এই বাক্যফাকি হৈছে অশুদ্ধ। খ কোনো তথ্য ৰাশিৰ শীৰ্ষ 25% নিম্ন মান হৈছে উচ্চ চতুৰ্থাংশ। এই বাক্যফাকি সঁচা। ঙ চৰম মানৰ দ্বাৰা মাধ্যমা যথেষ্ট প্ৰভাৱিত হয়। এই বাক্যফাকি হৈছে অশুদ্ধ।